हेलो फ्रेंड्स की खबर की करी आसे निश्चय सकलो भाले आसे आरो मयो भाले आसो देই এইটো মোৰ ইভিনিং ব্লগ হয় সদায় মই ইভিনিং টাইপত কোট খুজ কাহো হেয়া দেখুৱাম মানে ঠাইখিনি দেখুৱাইছো আপোনালোকে ভিডিওটো হেখলৈকে চাই যাব দেই আৰু এখিতে কথা এটা কৈ থওঁ যিসকলে নতুনকৈ মোৰ ভিডিওটো চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহৰ নটিফিকেশন সকলোতকৈ আগত আপোনাৰ মোবাইলত দেখা পাব খুজকাহি আছো দেই আজি বেলেগ মানুহখিনি অহাই নাই খুজকাহিব মইহে প্ৰথমতে আহিলো খুজকাহিবলৈ আপোনালোকক আজি দিনত এনএছপিসি পাৰ্কখন দেখুৱাম দেই বাচ্চাবিলাকে খেলি আছে খেলি এনজয় কৰি আছে পুৰা হুলস্থুল কৰি আছে পোৱালিটোৱে ভয়তে ৰখা চিঞৰি গৈছেগৈ পানী দিলে ৰাতি লাইটৰ পোহৰতহে ভাল লাগে এইটো দেখি বাচ্চাবিলাকে এনেকৈ খেলি থকা দেখি নিজৰ সৰুকালটোলৈহে মনত পৰি গৈছে আমিও সৰুতে এনেকৈ খেলি ফুৰিছিলোঁ নহয় একো চিন্তা চৰ্চা নাছিল স্কুলৰ পৰা আহি চিধা ওচৰৰ লগকেইটাৰ লগত খেলিব গৈছিলোঁ গধূলি হোৱালৈকে খেলি ঘূৰি ফুৰিছিল এইটো পিছদিনৰ নাইট ভিডিঅ' দেই ৰাতিহে দেখিবলৈ ভাল লাগে চাওকচোন কিমান ধুনীয়া লাগে লাইটৰ পোহৰত আৰু এইজনী মই কলামলা মানুহ আৰু সৌবিলাক দেখিছেনে বিভিন্ন ষ্টেটৰ কালচাৰেল ডান্সবিলাক হয় কিমান ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে ৱালত মূৰ্তি নিচিনাকৈ ইমান ধুনীয়া কিন্তু ষ্টেট আৰু ডান্সবিলাকৰ নাম লিখি ৰখা নাই ইয়াতে এয়া দেখিছেনে